লংকা মোৰ জন্মভূমি আৰু ইয়াত আমি শেহতীয়া কিছুদিনৰ পৰা লংকাত আমি কিছু কাম কৰি আছো যে লংকা হাইস্কুলৰ মহাৰাজত জয়ন্তী 16, 17, 18 জানুৱাৰীত যি হ'ব তাৰ কাৰণে আমি কিছু কামৰ লগত জড়িত হৈ আছো। এই প্ৰসংগত আহোঁতে এই ঘটনাটো আমাৰ উপস্থিতিতে আমি লংকাত থাকোঁতে ঘটনাটো ঘটিছে কাৰ্বি আংলঙত। যদিও ইয়াৰ বীজটো তাহানিৰে পৰা চলি আছিলে, এটা উমি যুঁজখন চলি আছিলে, কিন্তু ভয়ানক পৰিৱেশটো আমি ইয়াত থাকোঁতেই ঘটি গ'ল। কিন্তু কথাটো হ'ল ইয়াৰ কাৰণটো কি? যিসকল আজি বিহাৰী ব্যক্তিক প্ৰসংগটো আহিছে, সেই বিহাৰী আমি এইটো জানিব লাগিব যে তেওঁলোক অবৈধ বেদখলকাৰী নহয়, তেওঁলোকে ক'ৰবাৰ পৰা আহি জোৰ জবৰদস্তি ইয়াত দখল কৰি থকা নাই। তেওঁলোকক আমি যেতিয়া গোলাঘাট জিলাৰ দেৰগাঁৱত বোধহয় বৰুৱা বামুণ গাঁৱত আৰু কামপুৰত, নগাঁও জিলা কামপুৰত যেতিয়া চেনিকল হ'ল, তেতিয়া তেওঁলোক সেই চেনিকলৰ কাৰণে কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে তেওঁলোকক সেই মানুহখিনিক আচলতে আনি চৰকাৰে সংস্থাপিত কৰিছিল তাত। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সেই সময়ত কাৰ্বি আংলং জিলা এই ধৰণে নাছিল, তেতিয়া গোটেই পৰিৱেশটো নগাঁও জিলাৰ মাজত আছিলে। নগাঁও জিলাত তেওঁলোকক সেই তাত সংস্থাপিত কৰাৰ পিছত আজি সেই মানুহখিনি, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ লগত আলোচনা কৰি যিটো কথা কৰা হয় তেওঁলোকক উচ্ছেদ কৰিব। বিজিআৰৰ পৰা নিশ্চিতভাৱে উচ্ছেদ কৰিব লাগিব, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু কথাটো হ'ল সেই সময়ত যি সময়ত তেওঁলোকক তাত সংস্থাপিত কৰিলে, তেতিয়া সেই চৰকাৰে বা সেই সময়ত সেই মানুহখিনিয়ে এই চিন্তা কৰা নাছিল নেকি? তেওঁলোকে জনা নাছিল নেকি যে ভিজিআৰৰ মাটি? গতিকে এই এটা সময়ত কৰা চৰকাৰৰ অদূৰদৰ্শিতাৰ পৰিণাম আজি কিছুমান সাধাৰণ মানুহে কিয় ভুগিব? ভাৰতীয় নাগৰিকৰ সকলোৰে থকাৰ অধিকাৰ আছে। মোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তাৰ লগে লগে তেওঁলোকেও যিধৰণে কাৰ্বি গো বেক বুলি কৈছে, এই কথাটো দুৰ্ভাগ্যজনক। প্ৰব্ৰজনৰ ইতিহাস যাৰ আছে, তেওঁলোকে যি ঠাইত আছে সেই ঠাইৰ মাটিৰ প্ৰতি, সেই ঠাইৰ সভ্যতাৰ প্ৰতি, সংস্কৃতিৰ ভাষাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব। এইটো স্পষ্ট কথা। তেওঁলোকে এই ধৰণৰ বক্তব্য যিকোনোৱে আমি শ্লোগান দিয়াৰ আগত আচলতে ভাবি চোৱাৰ প্ৰয়োজন আছে। কিন্তু মই মোৰ কাৰণে যিটো দেখিছো যে আমাৰ যথেষ্ট কাৰ্বি বন্ধু আছে, আমি একেলগে কাৰ্বি পঢ়িছো, কাৰ্বি ছাত্ৰ ছাত্ৰীৰ লগত আমি পঢ়িছো, আমাৰ ঘৰৰ লগত নিবিড় সম্পৰ্ক আছে। আমাৰ বন্ধুবিলাকৰ নাম, আমাৰ চিনাকি মানুহবিলাকৰ নাম বিদ্যা সিং ইংলেণ্ড, বিক্ৰম হানছে, জয়ৰাম, দয়াৰাম, এই ধৰণৰ নামবিলাক। কিন্তু যেতিয়াই দয়াৰামৰ পৰা গৈ ডেনিয়েল হ'ল, যেতিয়াই জয়ৰামৰ পৰা গৈ জনছ হৈ গ'ল, এই যিটো ট্ৰেন্সফৰমেশ্যন, এই ট্ৰেন্সফৰমেশ্যনটোৱে কিন্তু ক'ৰবাত কাৰ্বি সমাজক প্ৰৰোচিত কৰিছে। এই ট্ৰেন্সফৰমেশ্যনটোৱে ক'ৰবাত দয়াৰামক ডেনিয়েল আৰু জনছ হোৱাৰ পিছতেই বাকী যি জয়ৰাম যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে থিয় কৰাইছে। আমি দেখা পাইছো যে মণিপুৰত যিটো ঘটনা ঘটি গ'ল, এই কথাবিলাক কোনোবাই গ্ৰহণ কৰে নকৰে সেইটো এটা বেলেগ বিষয়। কিন্তু কথাটো হ'ল এই যিটো থাৰ্ড ফ'ৰ্চ বুলি আমি কৈছো, থাৰ্ড এজেঞ্চি বিলাক আজি তেওঁলোকে শিক্ষাৰ মাধ্যমে আমাৰ মাজত সোমাইছে, তেওঁলোকে স্বাস্থ্য সেৱাৰ নামত আমাৰ মাজত সোমাইছে, দুখীয়া সেৱা কৰাৰ নামত আমাৰ মাজত সোমাইছে। যে যিসকলে সেৱা কৰে, যিসকলে জ্ঞান দিয়ে, যিসকলে আমাক কিবা এটা দিবলৈ আহে, তেওঁলোক দেৱতাৰ নিচিনা। কিন্তু এওঁলোকে অদ্ভুত টাইপত দিবলৈ আহি, সেৱা কৰাৰ মনোভাৱেৰে আহি আমাক ব্লেকমেইল কৰিছে আমাৰ জাতি জনগোষ্ঠীখিনিক। গতিকে এইটো এটা ডাঙৰ কথা, আমি চাব লাগিব, বুজিব লাগিব। তাৰ লগতে এইটোও ক'ব লাগিব যে আমাৰ সনাতন ধৰ্মৰ মূল বিভিন্ন পন্থ উপপন্থৰ ব্যক্তিসকলেও, বৰমূৰীয়াসকলেও কিন্তু সেই ঠাইবিলাকত যিবিলাকত তেওঁবিলাক সোমাইছে, আমি এতিয়ালৈকে বহু ঠাইত যাবই পৰা নাই, য'ত আজিও খ্ৰীষ্টান মিছনেৰীসকলে স্কুল বনাইছে, হস্পিটেল বনাইছে। আমি কিয় যাব পৰা নাই? আমিও আত্মসমালোচনা কৰাৰ প্ৰয়োজন আছে। আমিও সেইবিলাক ঠাইলৈ যাব লাগে। তেওঁলোক যদি ভাৰতৰ বাহিৰৰ পৰা আহি কাৰ্বি আংলঙৰ কোনোবা চুকৰ গাঁও এখনত গৈছে, আমি মাজুলীতে থাকি সেই গাঁওখনলৈ কিয় যাব পৰা নাই? আমি নগাঁৱতে থাকি সেই ঠাইবোৰলৈ কিয় যাব পৰা নাই? সেইটো কিন্তু আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান। গতিকে মই ভাবো কাৰ্বি আংলঙৰ ঘটনাটো কেৱল এটা ভূমি কেন্দ্ৰ কৰি ঘটনা নহয়, ইয়াৰ ভিতৰত সাংঘাতিক ধৰণৰ তৃতীয় শক্তি এটা আছে, যিটো শক্তি কৈছো নহয়, জয়ৰাম দয়াৰামৰ পৰা জনছ ডেনিয়েল হোৱা এই গোটেই প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো কিন্তু বৰ সাধাৰণ প্ৰক্ৰিয়া নহয়, ই বৰ ভয়ানক এটা কেঞ্চাৰৰ নিচিনাকৈ আমাক শেষ কৰি পেলাব।